হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ ভালনে? আশা কৰোঁ আপোনালোকৰ ভালেই। পুনৰ এটা ভিডিঅ'লৈ স্বাগতম। মই গুটি দি আছোঁ গাঁৱৰ ৰাইজক। তাৰে গুটিৰ পেকেট দেখুৱাম বুলি ভাবিছোঁ আৰু কাক কাকনো গুটি দিছোঁ সেয়া এটা দৃশ্য দেখুৱাম আপোনালোকক। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। যিহেতু গাঁৱৰ ৰাইজে ফেঁচাক খাওক আৰু ফ্ৰীকৈ পাইছে যেতিয়া সিহঁতেও খেতি কৰিবলৈ মন যাব, সেয়েহে গুটি দিছোঁ সিহঁতক। এয়া আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এই শাকগুটি দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, এইটো মটৰ, এইটো ফ্ৰেঞ্চবিন, এইটো বেঙেনা, এইটো মূলা, এইটো ফুলকবি, এইটো ওলকবি, এইটো বন্ধা, এইটো বিলাহী। এতিয়া ৰেটখিনি চাওক, কিমান দাম ৰেটটো চাওক আপোনালোকে। এইটো চাওক, 450 এইটো 1 কেজি আছে। 450 এইটো মটৰ, 450। ইয়াৰ দাম 530 দিছেনে? এইটো 530। এইটো ফ্ৰেঞ্চবিন। তাৰপাছত এইটো বেঙেনা, বেঙেনাৰ দাম এইটো 285। এইটো 285 বেঙেনা। এইটো মটৰ, এইটো মূলাটো চাওক। মূলা ৰেট লওক, এইটো 210 টকা মূলাৰ দাম। এইটো মূলা পেকেট 210 টকা। এইটো ফুলকবি ৰেটটো লওক, এইটো 470, 470। এইটো 470। ইমান দাম শাকৰ গুটি দেখিছেনে? এইটো চাওক, 330। এইটো 330। এইটো ওলকবি হাইব্ৰিড, সুন্দৰ, ইয়াত মচমচীয়া হ'ব, ৰুলে মটন খাবলৈ ভাল হ'ব। এইটো চাওক, এইটো কি? এইটো 250। এইটো 250। এইটো বন্ধাকবি। এইটো বিলাহী ৰেট হাইব্ৰিড 480, 480। এইটো বিলাহী, ডাঙৰ বিলাহী। ইয়াত চাওক, গাঁৱৰ ৰাইজে খেতি কৰিলে কিমান সুন্দৰকৈ খাবলৈ পাব। সিহঁতে বজাৰত নগ'লেও হ'ব, কিন্তু ৰাইজে এতিয়া কৰে নকৰে, মই দিয়া বস্তু দিছোঁ সকলোকে। আৰু কেইজনমানৰ চেহেৰা দেখুৱাম আপোনালোকক, অকণো স্কিপ নকৰাকৈ চাই থাকিব। সকলোকে ভিডিঅ' কৰিবলৈ আচলতে সময়ো নাপালোঁ, আৰু মই ব্যস্ত থকা সময়ত আকৌ শাকগুটি নিবলৈ আহিলে সিহঁতৰ ফটো তুলিবলৈ অসুবিধা হয়। কিছুমানে আকৌ সন্ধিয়া বুলি কৈ আহি যায়। এয়া শাকগুটি নিছে দেই। এয়া শাকগুটি দিছোঁ। আমাৰ গাঁৱৰ ৰাইজে ফ্ৰেছ শাক খাওক, স্বাস্থ্য ভাল হ'ব ন। ফ্ৰেছ শাক খাব পাব দেই ন। গুটি দিছোঁ, এবাৰ শাক ৰুবা ন। এয়া ছটকাই দুজনলৈ নিছে শাকগুটি। এয়া শাকগুটি দিছোঁ দেই দাদাহঁতক। এয়া শাকগুটি দিছোঁ। ফ্ৰেছ শাক খাওক ৰাইজে ন। এয়া আমাৰ গাঁৱৰে মানিক গগৈ, শাকগুটি দি আছোঁ। এয়া শাকগুটি দি আছোঁ বন্ধুসকল। ফুলকবি, বন্ধাকবি, বেঙেনা, মটৰ, ফ্ৰেঞ্চবিন এইবিলাকে দি আছোঁ আৰু। এয়া বেটী মানুহে শাক খেতি কৰিব দেই। গুটি নিছে এতিয়া আমাৰ পৰা। এয়া ভালকৈ কৰিবা আৰু খেতি। চবেই ফ্ৰেছ শাক খাবলৈ পাবা। ধন্যবাদ। শাকগুটি দিছোঁ, ভালকৈ কৰিব দেই খেতি।
শাক গুটি দিছোঁ, ভালকৈ খেতি কৰিবা দেই। কি কি শাক গুটি পালা এতিয়া? বেঙেনা, ফুলকবি, বন্ধাকবি, বিলাহী, ফ্ৰেঞ্চবিন, মূলা, বহুতখিনি হৈছে হয় নাই? মটৰ। ভালকৈ খেতি কৰিব লাগিব নেকি? তেতিয়াহে ফ্ৰেছ শাক খাবলৈ পাবা আৰু ন? ঠিকে ঠিকে, হ'ব। এয়া আমাৰ গ্ৰাম্য উন্নয়ন সংঘৰ সভাপতি কেশৱ সোণোৱাল। 11খন গাঁও লগ লাগি আমাৰ সংঘটো প্ৰতিষ্ঠা হৈছে। ভিডিঅ'টো আজিলৈ ইমানেই, ধন্যবাদ।